বোকাজান মহকুমাৰ মুঠ 16 জন বাল্য বিবাহৰ সৈতে জড়িত অবৈধ স্বামী গ্ৰেপ্তাৰ। ৰাজ্যৰ বিভিন্ন জিলাসমূহৰ লগতে কাৰ্বি আংলং জিলা বোকাজান আৰু খটখট আৰক্ষীয়েও অবৈধ স্বামীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। খটখট আৰক্ষীৰ অভিযানত শহীদুল ইছলাম, মনিজ যাদৱ, শামছুদ্দিন আলী, জাকিৰ হুছেইনকে ধৰি 4 জন আৰু বোকাজান আৰক্ষীৰ অভিযানত দীপক ওৰাং, ৰমেন বাঘে নামৰ 2জন অবৈধ স্বামীক গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে। বোকাজান মহকুমাৰ অন্তৰ্গত বৰপথৰ আৰক্ষীৰ অভিযানত 3 জন, ডিলাৰ 4 জন আৰু দেউথৰ ক্ৰমে 3 জনকৈ অবৈধ স্বামীক আটক কৰিবলৈ সক্ষম হৈছে বোকাজান আৰক্ষীয়ে। বোকাজানৰ পৰা সিদ্ধান্ত ঘিমিৰৰ ৰিপৰ্ট। এইটোত আহিছোঁ মোৰ জামায়ক ধৰি কেনে লৈ আহিছে। ৰাতি 2 বজাত লৈ আহিছে। ক'ৰ পৰা আনিছে? বৰগম বস্তিৰ পৰা আনিছে। মোকো কোৱা নাই, মোৰ বাবাকো কোৱা নাই, চুপচাপে লৈ আহিছে। কিমান দিন হ'ল বিয়া পতা? মোৰ বিয়া হৈছে 3 বছৰ হৈছে। ল'ৰা ছোৱালী কেইটা আছে? এটা ল'ৰা। বয়স কিমান তোমাৰ? বয়স মোৰ 18 বছৰ হ'লে 5 মাহ কম আছে। 5 মাহ কম আছে। বিয়া ঘৰৰ পৰা পাতাই দিছিলে নেকি? ঘৰৰ পৰা পাতা দিয়া নাই। মই ভাল পাইছোঁ, তাৰ পৰা গুচি আহিছোঁ। মোৰ বাবাকো জনা নাই, মোৰ জামাইৰ বাবাকো জনা নাই। আপোনাৰ মানুহজনৰ বয়স কিমান? 23 বছৰ হৈছে মোৰ জামাই। ল'ৰা ছোৱালী কেইটা আছে? এটা। কিমান দিন হৈছে ল'ৰা? ল'ৰাৰ বয়স 1.5 বছৰ হৈ আছে। কি কৰিব বিচাৰিছে আপোনালোকে? কি ক'ব এতিয়া আপোনাক? মই কৈছোঁ যদি মোৰ জামাইকো লৈ যায় তেতিয়া মোকো লৈ যাব লাগিব, কিন্তু মোৰ কোনে পালিব মোক? মোৰ জামাই 10টা মানুহ পালে মোক কোনে খুৱাব? দেউতা হয়। কি হৈছে কথাটো ৰাতি 2 বাজি ধৰি লৈ আহিছে। আমাক কৈছে যে এনেকৈ যে বিয়া উমৈটো হোৱা নাই বুলি ৰাতি লৈ আহিছে। থানাত আহিছোঁ বুলি কৈছে, থানাত আহিছে ৰাতি। আপোনাৰ ল'ৰাৰ বয়স কিমান? ল'ৰাৰ বয়স 23 হৈ আছে। বোৱাৰী 18 হ'ব। এতিয়া 18। অঁ 18। কিমান বছৰ আগতে বিয়া পাতিছিলে? বিয়া পাতাটো এই 3 বছৰ। ক'ত পাতি দিছিলে বিয়া? মৰিয়াবাৰীত বিয়া পাতি দিছিলে। বস্তু একদম বাজাৰতে আছে। আপোনালোকৰ অৰিজিনেল ঘৰ ক'ত? আমাৰ ঘৰটো কছাৰগুৰি, নগাঁও, মৰিগাঁও। ইয়াত ক'ত থাকে? ইয়াত বৰগম বস্তি। আচ্ছা, বোৱাৰীজনে ল'ৰা ছোৱালী কেইটা আছে? একটাই আছে ল'ৰা। বিয়া কোনে পাতি দিছিলে? কাজিয়ে পাতি দিছিলে নে? নাই, এইটো আমি এনেই মিলাই বিয়াই পাতাই নাই, মিলাই দিছে।